তাৰমানে যিসকলে এৰী সূতা কাটে, ধৰক আপুনি দেখিব ধনশিৰি এলেকাৰ পৰা এনেকুৱা মহিলা আহিছে, কিন্তু তেওঁলোকে অতীজৰ পৰা এৰী সূতা কাটিয়ে আছে। এৰী সূতা কটাৰ লগতে তেওঁলোকে হয়তো এনেকুৱা যে তেওঁলোকৰ ঘৰত এৰী পলু আছে, এৰী পলু থাকিব পাৰে আৰু এৰী কাপোৰ বব পাৰে। গতিকে যোনে এৰী পোহে, যোনে এৰী সূতা কাটে, যোনে এৰী কাপোৰ বয়, প্ৰত্যেক ধৰণৰ আমাৰ ইয়াতে মহিলা আছে। বাইদেউ আৰু এই ট্ৰেইনাৰটো কেনেকুৱা মানুহ? ট্ৰেইনাৰ ৰিচোৰ্চ পাৰ্চন আমাৰ ইয়াৰে ডিপাৰ্টমেণ্টৰো আছে। আৰু দ্বিতীয় কথা, তেওঁলোকৰ এখেতে তেওঁৰ যিটো উদ্ভাৱন সেইটো আমি ইয়াত আচলতে আৰম্ভ কৰিব বিচাৰিছোঁ, যাতে সোনকালে আমি এইবিলাক আৰু ধুনীয়াকৈ উলিয়াব পাৰোঁ। এদিনীয়া আজি অকল এদিনীয়া ৱৰ্কশ্বপ, আৰু যদি পিছত আমি তাৰপিছত আপোনালোকে হেণ্ডছন ট্ৰেইনিং কৰিব কাৰণে উঠিয়ে সকলো ষ্টুডেণ্টক চাই লওক মই বস্ত্ৰ শিল্পৰ লগতে মই মেচিন ডবল কৰি ডবল কৰি সমগ্ৰ অসম ইণ্ডাষ্ট্ৰীৰ ওচৰত এৰি দিছে। আজি এই সূত্ৰে মই কাজিৰঙাৰ ডিচু মহানগৰত আহিলোঁ। ইয়াৰ ডিচি বাইদেউক আমন্ত্ৰণ কৰে আৰু চৰকাৰ চণ্ডীগড়ত আমন্ত্ৰণ কৰে আৰু এই বাইদেউগৰাকী আমন্ত্ৰণ কৰি ইয়াত আহিলোঁ। আহি ইয়াতে সজাগতামূলক সভা এখনত অংশগ্ৰহণ কৰিলোঁ। সেই অংশগ্ৰহণ কৰি তাৰপিছত আমাৰ ইয়াৰ উদ্যমী মহিলাসকলে আহিছে, সকলোকে অতি সাধাৰণভাৱে পঞ্চায়তৰ ভিতৰত এই প্ৰশিক্ষণ দিবৰ কাৰণে ইয়াত যত্ন কৰিছে। তাৰোপৰি এই কাজিৰঙা বা অসমখনে আমাৰ এৰী শিল্পৰ কাৰণে এটি উন্নত ঠাই, যি পৰিৱেশ ভাৰতৰ কোনো ঠাইত নাই। আমাৰ ইয়াত এৰী শিল্প আমি বিশ্বকোষত জানিব পাৰোঁ, সেই উদ্দেশ্যৰে আমি আগবাঢ়ি আছোঁ। আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। এই এৰী বস্ত্ৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ব্যৱহাৰ কৰে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি ইয়াত ফলাফল বহুতখিনি আছে। আমি আজি উৎপাদন বঢ়াবৰ কাৰণে যন্ত্ৰৰ আৱিষ্কাৰ কৰিব আশ্ৰয় ল'বই লাগিব। সেই সূত্ৰে আমি যিটো প্ৰডাকশ্যন বনাবলৈ বজাৰ আছে, সেইকাৰণে আমি যন্ত্ৰটি মই নিজে উদ্ভাৱন কৰিলোঁ। অতি ক্ষুদ্ৰ যন্ত্ৰ, এৰী সূতা কাটিব পৰা যন্ত্ৰ। এই যন্ত্ৰটোৰে আমি প্ৰতিদিনে 250 বা 300 গ্ৰাম সূতা কাটিব পাৰোঁ আৰু অতি কম খৰচে। এই মেচিনৰ নামটো কি আছে? এই মেচিনৰ নামটো সৰস্বতী। সৰস্বতী হয় মোৰ মাৰ নাম, কাৰণ মই মাৰ হাতৰ পৰাই মই এৰী সূতাৰ কথা কিছু জানিছিলোঁ। সেই সূত্ৰে মাৰ নামটো মই কৰিব নিদিছোঁ, সেই সৰস্বতীৰ নামটো মই ৰাখি দিলোঁ। গতিকে দেৱী সৰস্বতী নাম, মোৰ মা সৰস্বতী।